এতিয়ালৈকে কনফিউজ আছোঁ এইটো কি ভূটানত আছোঁ নে কি ইণ্ডিয়াত আছোঁ। হেল্ল' গুড মৰ্ণিং গাইজ। তো আজি তাৰিখ হ'ল 25 জানুৱাৰী। তো আজি আমি এটা ঠাইত ফুৰিবলৈ যাই আছোঁ, পিকনিক খাবলৈ যাই আছোঁ। তো ক'ত যাই আছোঁ এইটো আপোনাক মই পিছত ক'ম। তো বলক এতিয়া চিধা বাইকত আপোনাৰ লগত দেখা হ'ব। হেল্ল' গাইজ, গুড মৰ্ণিং। তো আজি আমি পিকনিক খাবলৈ যাই আছোঁ। মানে কথাটো হৈছে যে এনেকুৱা, মই এতিয়া বাইকৰ পৰা ঘৰৰ পৰা বিজনীলৈ যাম। বিজনীৰ পৰা গাড়ী আছে আৰু আমাৰ যিটো খেলাৰ টীম আছে সেই খেলাৰ টীমৰ লগত আমি আজি পিকনিক খাবলৈ যাই আছোঁ। আমি 23 জানুৱাৰীত এটা ফাইনেল জিকিলোঁ এই বৰপেটা বিলাচীপাৰাত। সেই ফাইনেল জিকাৰ পিছত আমি গোটেই ইমান কষ্ট কৰি জিকিলোঁ যে জিকাৰ পিছত কি হৈছে, এতিয়া চবেই ডিচিশ্যন লৈছে যে বলক এটা পিকনিক খোৱা যায় আৰু কি। তাৰ বাবে আজি পিকনিকটো গৈ আছোঁ। পিকনিকটো ক'ত যাই আছোঁ সেইটো আপোনাৰ লগত মই পিছত কৈ আছোঁ, কাৰণ মই ইমান ভালকৈ নাজানো জেগাটোৰ নাম। কিন্তু যাম, অলপ দূৰতে যাম, অলপ মানে ভালেখিনি দূৰত যাম। তো চাওঁ আজি চাগে ভাল জেগা আপোনাৰ লগত দেখাব পাৰিম। ফাইনেলি গাইজ আমি আহি পালোঁ ইয়াত মানাহ চৌকীত। তো ইয়াতে আমি আহি কিনে যিটো ভিউ চালোঁ সেইটো ভিউটো মজা আছে। ইয়াতে বেছিভাগ স্পেচিয়েলি কি আছে, পাহাৰ আছে। পাহাৰত আমি এতিয়া ফুৰিবলৈ যাম। একচুৱেলি পাহাৰত যাব নোৱাৰি, এইটো ভূটানৰ পাহাৰৰ যিটো এৰিয়া এইটো ভূটান এৰিয়া হয়। তো তথাপি আমি যাওঁ কিনে চাওঁ কিমানখিনি যাই পাওঁ। তো বলক আপোনালোকক লৈ যাওঁ। এইটো জেগাখিনি কেনে মই আপোনাক দেখাই আছোঁ। এইটো জেগাৰ বিষয়ে মই
যদি ভালকৈ কওঁ মোৰতো স্পেচিয়েলি ধুনীয়া লাগিছে মোৰ কাৰণ মোৰ পাহাৰ যিটো আছে এইবোৰ বহুত ভাল লাগে সেইকাৰণে মই গৈ কিনে চাওঁ কেনেহেন লাগে তো আপোনাৰ লগত মই অলপ পিছত দেখাই আছোঁ কেনেহেন হৈ আছে তো এতিয়া যিটো ভিউটো আছে ভিউটো মই আপোনালোকক দেখাই আছোঁ সেইফালে এইটো পাহাৰ যিটো আছে বলক মোৰ পিছৰে এটা নদী আছে যিটো ভূটানৰ পৰা আহিছে আপোনালোকে দেখাই আছোঁ নদীটো ইয়াৰ পৰা বহুত ভিউ লাগি আছে কাৰণ এই নদীটো পাৰ হৈ ইফালে পাহাৰ আছে আপোনালোকে দেখাই আছোঁ চাওক পিছফালে হৈ আছে তো এতিয়া আমি খাবলৈ যাই আছোঁ তো ইয়াতে আগৰে পৰা বহুতখিনি ঠাই আগতে পিকনিকবিলাক খাবলৈ মানুহকেইটা আহিছে তো তাতে আগৰ পৰাই মানে ভাল ভাল জেগাবিলাক আহোঁতে বুকিং কৰি ৰাখি দিছে তো সেইকাৰণে আমি এটা বেলেগ ঠাইত যাই আছোঁ বলক যাই থাকোঁ সেইটো অলপ ৰিস্কি জেগা হয় এই নদীৰ এটা হেৰি আছে বান আছে সেই বানৰ সেইপাৰে যাব লাগে বলক আরে কি ভিউ আইলা দা কিবা ক'ব নেকি কিবা ক'ব এই আমাৰ কেমেৰামেন তো এতিয়া কি হৈছে যে আমি তাতে বহি কিনে খাই আছিলোঁ তো মোৰ ইমান খাবলৈ মানে ইমান এতিয়ালৈকে মানে ইণ্টাৰেষ্ট নাই কাৰণ মোৰ ভিউটো বহুত ধুনীয়া লাগিছে এতিয়া তাৰ লগতে এটা নদী আছে নদীৰ যিটো ধাৰ আছে ধাৰটো বহুত মানে হাই আৰু কি বহুত বেছি আমাৰ জেনেৰেল যিবিলাক নদী আছে গাঁৱৰ যিবিলাক নদী আছে আমাৰ লগত যিটো প্ৰথম যিটো ভিডিঅ'বোৰত চাইছিলে তাতকৈ ইয়াত মানে বহুত গুণে বেছি ধাৰ আছে তো সেইকাৰণে ইয়াতে মোৰ মানে চাউণ্ডটো শুনি বহুত ভাল লাগিছে আপোনালোকে চাউণ্ডটো ফিল কৰক তো এই তাতে মোৰ বন্ধুকেইটা পাৰ্টি কৰি আছে যিবিলাক আমি খাৱা দাৱা আনিছোঁ এইবিলাক খাই আছে তেতিয়ালৈকে আমি মানে খাৱা ষ্টাৰ্ট কৰা নাই তাহোঁনে অকল খাই আছে তথাপি চাওঁ এতিয়া যিটো মোৰ মানে ভিউবিলাক যিবিলাক আছে এইবিলাক বহুত ধুনীয়া লাগিছে আপোনালোকে চাবই পাৰি আছে কেনেহেন লাগি আছে মই দেখাই আছোঁ মই এতিয়ালৈকে কনফিউজ আছোঁ এইটো কি ভূটানত আছোঁ নে কি ইণ্ডিয়াত আছোঁ তাতে যেটো আমি হেৰি হ'লোঁ কিন্তু এতিয়ালৈকে ভূটানৰ কিবা এটা গেট আমি ক্ৰছ কৰা নাই সেইকাৰণে মই অলপ কনফিউজ আছোঁ কি ভূটানত আছোঁ না ইণ্ডিয়াত আছোঁ আৰু কি তথাপি চাওঁ কি অৱস্থা হয় এনে যেনেকৈ নেটত মাৰিলে দেখায় যে ভূটান যিটো ইণ্ডিয়া ভূটান আছে ইণ্ডিয়া ভূটানৰ একদম বৰ্ডাৰত আছে আৰু এইটো তথাপি চাওঁ কি অৱস্থা হৈ আছে এতিয়া বলক
লাগি আছে ভিডিঅ'টো চাই। যদি ভাল লাগি আছে তেতিয়াহ'লে এটা লাইক, এটা শ্বেয়াৰ, এটা ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰী হয় একো নালাগে। যিটি হওক, তো মই বেচিকেলি মই ছাবস্ক্ৰাইব কৰিবলৈ মোৰ ইমান মানে মই পূৰা মানে ফুৰিম বুলি, ট্ৰেভেল কৰিম বুলি ওলাই যাম, তেতিয়ালৈকে আপোনালোকক ক'ম যে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া আমি যিটো এটা ঠাইত আহিছোঁ, সেই ঠাইটো মোৰ বহুত ধুনীয়া লাগিছিলে। মই ঘৰৰ পৰা ওলোৱাতেও মই ইমান ভালকৈ নাজানিছিলোঁ যে ক'ত যাই আছোঁ বা ক'ত যাম আৰু কি। তো মোক কৈছে যে যাবি নেকি, মই কৈছোঁ ঠিক আছে হ'ব দে, যদি যাব লাগে তেতিয়াহ'লে যাম। তো যাই কিনে মই তো ইমান নাজানো যে ইমান ধুনীয়া এটা ঠাইত মানে এতিয়া আহি পালোঁ আৰু কি। তো যিয়ে হওক, এতিয়াৰ পৰিস্থিতি এনেকুৱা হৈছে যে আমি যেতিয়া ওলাইছোঁ, আমাৰ ওলাওঁতে বহুত মানে লেট হৈ গৈছে। মানে ঘৰৰ পৰা ইয়াত আহাতে মোটামুটি 130 কিলোমিটাৰমান প্ৰক্সিমিটি হৈ যায় আৰু কি। সেইকাৰণে কি হৈছে যে আমাৰ তাতে ঘৰৰ পৰাই খানা চানা বনাই লৈ আহিছোঁ। খানা চানা বনাই লোৱাৰ কাৰণে সেইকাৰণে কি হৈছে, অলপ লেট হৈছে। আজি ৰাতিপুৱা কি হৈছে, নিয়ৰটো অলপ বেছি দিছে। এই নিয়ৰটো বেছি দিয়াৰ কাৰণে সকলোৰে লেট হৈ গৈছে টোপনিৰ পৰা উঠাতে। এতিয়া আৰু কি ক'ম, ক'বলৈ চাগে বেছি কিবা নাই, আৰু মই ইমান বকৰো নকৰোঁ। বকৰ কৰি কিনো ক'ম। যিটি হওক, আপোনালোকে অকল ভিউটো এনজয় কৰক। যদি ভাল লাগি আছে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব। তো যিয়ে নহওক মই মানে ভিডিঅ'টো কেনেকৈ এণ্ড কৰিম মই নাজানো, অকল চাব। এণ্ডিংটো ভাল হয় নহয় এইটো পিছৰ কথা, যিয়ে হওক নহওক। কিন্তু মোৰ পিছৰ যিটো বেকগ্ৰাউণ্ড আছে, পিছৰ বেকগ্ৰাউণ্ডটো বৰ মজা লাগি আছে। আৰু যিটো নদীৰ ধাৰ আছে, নদীৰ ধাৰটো আৰু বেছিভাগ ভাল লাগি আছে। এতিয়া আৰু একো নাই, ঠিক আছে দে, বাই। আৰু অলপ পিছত যদি আকৌ আহোঁ, আকৌ ক'ম কিবা প্ৰব্লেম হ'লে বা কিবা নতুন কিবা মানে দেখিলে, নতুন ক'ৰবাৰ ঠাইত হ'লে। আৰু বেছিভাগ ইয়াৰ পৰা যিটো ভিউটো আছে না, ভিউটো ইয়াৰ পৰা বেছি ছেক্সি লাগি আছে। আপোনাক দেখাই আছোঁ ৰ'ব। এইয়া পাহাৰখিনি, বহুত ভাল লাগে। তো কেনে লাগিল? এতিয়া আমি ইয়াৰ পৰা গুচি যাম, কাৰণ আমি ইয়াতে মোটামুটি 2 ঘণ্টাৰ ওপৰত মানে টাইম স্পেণ্ড কৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা গুচি যাম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব জৰুৰ কৰিব। কাৰণ এইটো চেনেলত আপোনালোকে এনেকুৱা ভিডিঅ' সদায় পাই থাকিব, মাজে মাজে পাই থাকিব। সেইকাৰণে আপোনালোকে ন'টিফিকেশ্যন বেলটো মাৰতে নাপাহৰিব, ঠিক আছে? তো যাওঁ এতিয়া এইখিনি অৱস্থা এনেকুৱা হৈ আছে যে যিহেতু প্ৰায় ছিজন শেষেই হ'ল, সেইকাৰণে মানুহ এতিয়া অলপ কম আছে। এতিয়া যেনেখন মানে চাই আছোঁ, যিবিলাক জেগা চাই আছোঁ, প্ৰত্যেক জেগাতে মানে ৰান্দাবাৰীৰ ঠাই চাই আছোঁ। সেইকাৰণে মানে এটা মোটামুটি এটা আইডিয়া আছে যে ইয়াতে বহুত মানুহ পিকনিক খাবলৈ আহে। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ। ভাল লাগিলে ছাবস্ক্ৰাইব, বা কিবা এটা যদি কুৱেশ্যন থাকে আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট জৰুৰ কৰিব। ধন্যবাদ।